গাইজ, আপোনালোকে কওকচোন, সৰুৱা বেঙেনা কোনে কোনে খাই ভাল পায়? আৰু বহুত মোৰ কাৰণে বৰ্তমান প্ৰিয় হয়, বহুত ভাল লাগে। এয়া হ'ল বেঙেনা, সৰুৱা বেঙেনা, আৰু এয়া হ'ল টেঙা মোৱা। আৰু এতিয়া বৰ্তমান ডাঙৰ হোৱাই নাই, উলিয়াইছে আৰু ডাঙৰ হ'ব আৰু এইফালে আছে লাই শাক। অলপমান লাই শাকৰ খেতি কৰিছিলোঁ। লাই শাক, বৰ লাই শাক। আৰু এইফালে এখন হ'ল হেন্দালি, জাতিলাও হেন্দালি, আৰু এইফালে এখন আছে জাতিলাও হেন্দালি দুখন, আৰু এইখন হ'ল 1 নম্বৰ হেন্দালিখন, আৰু এইখন হ'ল 2 নম্বৰ হেন্দালি। আৰু বৰ্তমান 1 নম্বৰ হেন্দালিখন কিমানটা লাও লাগি আছে আৰু 2 নম্বৰখন কিমানটা লাও লাগি আছে আপোনালোকক দেখুৱাবলৈ অলপমান চেষ্টা কৰিম। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিম। বন্ধু বান্ধৱীসকল, প্ৰথমতে 2 নম্বৰখনৰ লৈ যাওঁ, আৰু 2 নম্বৰখনত লাও কিমান লাগি আছে আহকচোন চাই লওঁ। ফাইনেলি বৰ্তমান 2 নম্বৰখনত দেখা পোৱা গ'ল, প্ৰথমতে এটা লাও লাগি আছে, আৰু বৰ্তমান কলিয়াইছে লাগিব। বৰ্তমান এটাহে লাগি আছে 2 নম্বৰখনত। এতিয়া আহকচোন 1 নম্বৰখনত কিমান লাও লাগি আছে চাওঁ। আৰু বৰ্তমান 1 নম্বৰ হেন্দালিখনত আহি বৰ্তমান দেখা পোৱা গ'ল যে 1 নম্বৰখনতো বৰ্তমান এটা লাও লাগি আছে, আৰু 2খন হেন্দালি লাও কালাৰটো বেলেগ। 1 নম্বৰখনৰ লাওটো কালাৰটো বেলেগ, আৰু 2 নম্বৰখনৰ লাওটো কালাৰটো বেলেগ। আৰু আপোনালোকে দেখিবলৈ পাইছে জলকীয়া গছ। বিভিন্ন জাতীয় নাম আছে জলকীয়া, তাৰে জলকীয়া কেইজোপাৰ নামবোৰ চিনাকি কৰাই দিছোঁ। আৰু প্ৰথমতে এজোপা হ'ল মেম জলকীয়া, বৰ্তমান লাগি আছে, আৰু এজোপাৰ নাম হ'ল বৰ্তমান থুবুকা বুলি কোৱা হয়, থুবুকা জলকীয়া, আৰু ইয়াৰ মানে চাইজটোৱে বেলেগ মানে। আৰু এইফালে এজোপা দেখিবলৈ পোৱা গৈছে কৃষ্ণ জলকীয়া বুলি কওঁ আমি, আৰু ক'লা টাইপত, কালাৰটোৱে বেলেগ। আৰু এইফালে আছে বিহ জলকীয়া, আৰু এজোপা বিহ জলকীয়া বৰ্তমান। আৰু আপোনালোকে দেখিবলৈ পাইছে জলকীয়া গছ। বিভিন্ন জাতীয় নাম আছে জলকীয়া, তাৰে জলকীয়া কেইজোপাৰ নামবোৰ চিনাকি কৰাই দিছোঁ। আৰু প্ৰথমতে এজোপা হ'ল মেম জলকীয়া, বৰ্তমান লাগি আছে, আৰু এজোপাৰ নাম হ'ল বৰ্তমান থুবুকা বুলি কোৱা হয়, থুবুকা জলকীয়া, আৰু ইয়াৰ মানে চাইজটোৱে বেলেগ মানে। আৰু এইফালে এজোপা দেখিবলৈ পোৱা গৈছে কৃষ্ণ জলকীয়া বুলি কওঁ আমি, আৰু ক'লা টাইপত, কালাৰটোৱে বেলেগ। আৰু এইফালে আছে বিহ জলকীয়া, আৰু এজোপা বিহ জলকীয়া বৰ্তমান। এজোপা বিহ জলকীয়া গুটি বৰ্তমান আনিছিলোঁ অৰুণাচলৰ পৰা, আৰু চাওঁচোন অৰুণাচলৰ বিহ জলকীয়ানো কিমান ডাঙৰ হয়। আৰু বৰ্তমান এয়া আপোনালোকে দেখিবলৈ পাইছে কুন্দুলি, পূৰা হেন্দালি দিয়া হৈ গ'ল, আৰু পূৰা হেন্দালিতে লাগি আছে। আৰু এইফালে আমাৰ মায়ে পূৰা গছতো উঠাই দিছে, আম গছত পূৰা লাগিছে, আম গছত। আৰু এইফালে দেখিবলৈ পাইছে ভোল গছ, পূৰা ভোল লাগি আছে, আৰু পূৰা বাঁহত উঠি গৈছে। কেনেকুৱা উঠিছে চাওকচোন বন্ধুসকল, একদম ওপৰৰ পৰা তললৈ দেখুৱাইছে চব। এয়া হ'ল ভোল গছ, মেইন গুৰিটো ইয়াত আছে, আৰু ইয়াৰ পৰা বৰ্তমান বগাই গৈছে, একদম পূৰা উঠি গৈছে আৰু কিমান ওপৰলৈ উঠিছে চব বন্ধুসকল। এইফালে দেখিবলৈ পাইছে মানে এই চাইডেও জাতিলাও লগা হৈ গ'ল, আৰু বৰ্তমান জাতিলাও বগাই ইয়াত পালেহি, আৰু সেইটো কাৰণে বৰ্তমান আমাৰ মায়ে পূৰা হেন্দালিত দি আছে। আৰু হেন্দালি বৰ্তমান এইফালে 2টা খুঁটা পুতিছে, আৰু এইফালে জেং চেং দি থৈছে। আৰু এয়া
ৰঙালাও দি থৈছে। আৰু বৰ্তমান এজোপা আমাৰ মধুৰিআম, আৰু এইফালে আছে কলগছ, আৰু এয়া হ'ল তামোলৰ বাৰী আগ চাইড। আৰু বৰ্তমানে তামোল লাগিছে আৰু লগতে আছে আৰু এখন হেন্দালি, এইখনো বৰ্তমান কুন্দুলিয়ে দি থোৱা আছে, শুকাই গৈছেগৈ আৰু এজোপা কুন্দুলি বয়সো হৈ গ'ল, কাটি আৰু বেলেগ কিবা লগাব হেনো মায়ে। এইখনেই আমাৰ বাৰীখন আৰু সৰু সুৰা। আৰু এয়াই আছিল ভিডিঅ'। যদিহে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।